बहुत दिनों पर आपनलोके बटर चिकन बनाबो কৈ আছিলে आपनलोके কৈছে মই জানো নবনাম বল তেতিয়ালে बटर चिकन बनाও तो चलिए शुरू करते हैं এই ছাতিটো মই ক্লাস 10 তে কিনা মানে দেউতাই কিনি আনিছিলে মই সযতনে ৰাখিছো বাবে এতিয়ালৈকে ভাল হৈ আছে ৰতটো সহায় কৰে বৰষুণতো তিতাৰ পৰা বচাই তাৰ পৰা মাংসকন কিনি আনিলো কিন্তু কি হ'ব দৈ কিনিবলৈ পাহৰি গোটে সেন্টাৰ দৈ বিচাৰিলো কিন্তু দৈ কোনো নাপালো এনেকুৱা হয় মূলত কিবা এটা যেতিয়া বনাম বুলি ভাবো আজি মাংস কিনি আনিলো মাংসত খুৰাই কলিজা অকন দিলে অফাৰ বেলেগেতো কলিজাত ঠাই নিদিয়ে এটলিষ্ট মাংসৰ কলিজা অকনটো পাইছো তাতে আদা নহৰু এটা পেষ্ট দি দিছো হালধি লগতে নানা মা মছলা এটা কণী ভাঙি দিছো ইস দৈ নহল বুলি কি মই বাটাৰ চিকেন নবনাম নেকি বাটাৰহে ইম্পৰ্টেণ্ট দৈ ইম্পৰ্টেণ্ট নহয় ন এনেতে ঢাকনিখন বন্ধ কৰি সাইডত থৈ লৈ মই মোৰ নিজৰ কাৰ্যখিনি কৰিবলৈ আৰম্ভ কৰিলো কিনো কাম আৰু ৰঙা ৰঙা টিকটিকিয়া বগি বগি ছোৱালী গালখনৰ নিচিনাকে বিলাহী কেইটামান কাটি ললো তাৰপিছত পিঁয়াজ কাটি লৈ গোটেইখিনি হৈ গ'ল যে কলা কেৰাহীটো বহাই দিছো তাৰপিছত হাতৰ সহায়ত মাংসৰ টুকুৰাকেইটা তেলত ধুনীয়াকৈ ফ্ৰাই কৰি ললো এফালে বোলো মাংস হয় মানে মই মোৰ মছলাখিনি ৰেডি কৰি লওঁ মছলাত কি দিছো দেখিছেই নহয় সেইখিনি ধুনীয়াকৈ টাৱা এখনত ধুনীয়াকৈ গৰম কৰি ললো কলা কেৰাহীটো আকৌ ধুই পখালি আনি লৈ তাতে এতিয়া বাটাৰ অকণমান দি দিলো এতিয়া বহুতে প্ৰশ্ন কৰিব বাটাৰ লাগিবই নে লাগিবতো বাটাৰ চিকেন বনাইছো ন তাতে সকলো পাচলি দি লৈ নানা ধৰণৰ মা মছলা দি লৈ ধুনীয়াকৈ হাতাখনে লৰাই মেলি অকণমান যেতিয়া গৰম হ'ব তাক নমাই মেলি এতিয়া মিক্সিত ধুনীয়াকৈ জাৰত সোমাই দিলো ইয়াৰ পাছত আকৌ কলা কেৰাহীটো ধুই আনি লৈ আকৌ বাটাৰ অকণ দি লৈ মিক্সিৰ গোটেইখিনি পেষ্টখিনি দি দিছো ৰাইজ আজি দুখৰ বেদনা কিয়ে কম আৰু কিমান বাৰ যে কেৰাহী ধুবলগীয়া হৈছে ঠিক নাই লগতে যিহে গৰম পেলাইছে লগতে উতল অহাৰ লগে লগে মাংসৰ পিচকেইটা দি দিলে আমাৰ আজি বাটাৰ চিকেন ৰেডি পিছে বাটাৰ চিকেনৰ লগত খাবলৈ ৰুটিওটো লাগিব ন সেইকাৰণে ৰুটি কেইটামানো বনাই দিলো আৰু ইমান ধুনীয়া ধুনীয়া খানা লগতে কি ক'ম আৰু একদম খাই মজা লাগি গ'ল হৃদয় অন্তৰাত্মা একদম খুলি খালো আজি জুপিটাৰা গীতাপ্ৰিয়া চুইটি আৰু মনীষ সুমিত পূজা অৰূপা আৰু নকুল তোমালোকৰ খবৰ কেনেকুৱা আজিলৈ এৰিছো দেই আকৌ লগ পাম বাই